অন্য এটি ব্লকলৈ মানে গাইজ এতিয়া গাইজ মোটামুটি দুপৰীয়া 1টা বাজিল গাইজ ব্লগটোকে আৰম্ভ কৰিছোঁ এতিয়া আমি গাইজ পাইখানাক যাম বুঢ়াকৈ লৈছোঁ অলপ মানে ইমান নাগাৰাম আছে তাত নাম বজাব যাম তাত যাওঁতে কিছুমান ক্লিপ ল'ম মানে যাওঁতে মই চাইকেল লৈ যাম মোবাইলটো লৈ যাম নগ'লেও তাতে কি কি আছে ন মন্দিৰটো কিমান এটা কিনো চাব লগা বস্তু আছে মন্দিৰটোলৈ যাম দেখাম গাইজ ব্লগ চক কৰিব পৰা নাই আজিৰ পৰা স্কুল আৰম্ভ স্কুলৰ পৰা আহিলোঁ তাতে যাম বুঢ়া নামি চাই ৰেডি হৈছে পেলাই ৰেডি দিছোঁ এয়া ৰেডি তো ৰেডি টু ষ্টাৰ্ট গো আমি যাম বুঢ়া ইমান দূৰ নহয় যাম কি গোপাল ভৈৰৱলৈ যাম কি জানি ইমান চাব লগা বস্তু দেখাম তালৈকে যাওঁ তো ব'লক আমি খেলি মেলি জীৱন চেনেলটোলৈ আগবাঢ়ো আৰু ব'লক চাই আছোঁ পথাৰৰ মাজে আছোঁ পথাৰৰ মাজে বৰকাই আছোঁ ব'লক তো গাইজ কিবা কৰি পথাৰৰ পৰা মাছ ধৰা আহিলোঁ এতিয়া গাঁওখন পাইছোঁ তো গাঁওখনত যাই আছোঁ বোলে সেইটো ৰাস্তা আৰু অলপমান দূৰ আছে তাৰ পৰা পাম আমি মন্দিৰটো পৰিপূৰ্ণ যাতে চত ল'ম ব'লক যি ৰ'দ পথাৰৰ ৰ'দ ব'লক এতিয়া আমি গাঁৱৰ মাছ পাইছোঁ এইবোৰ ধেৰ গাঁৱৰ এয়া মাছ চাওক ব'লক চাই আছোঁ আৰু গাড়ীতে বেছি কৰি আছে কিবা এটা কৰিছে কিবা চাই লওক কিবা কৰিছে দে কৰ আচলতে এনে গাইছ মই চাইকেল লৈ পাৰিলোঁ কিন্তু গাইছ এই চাইকেল লৈ অহা আৰু খোজকাঢ়ি একদম মাজতো বেলেগ অলপ আমাক ভৰি অকণমান মানে ভগৱানে ভৰিখন দিছে দিছে খোজকাঢ়িব কাৰণে দিছে অলপ মন্দিৰত দৰ্শন কৰিব ভগৱানৰ কৃপা কৰিম মন্দিৰ আহে এই প্লেচটো ভাল লাগে কিন্তু এটা এই দুটা মন্দিৰ পাব্লিক হৈছে এইটো মন্দিৰ পাইছোঁ আৰু বহুত মন্দিৰ পাব্লিক তো ব'লক যাই লওঁ তো মানে গাড়ী মন্দিৰটো বুঢ়া দৰ্শন কৰিলোঁ আৰু বাকী চাওক আপোনালোকে এই যে বুঢ়া ৰাস্তা আছে হয়নে শিকলি বুঢ়া মন্দিৰ গোপাল মন্দিৰ দৰ্শন কৰিব ধেৰ এয়া ধুনীয়াকৈ তো বঢ়িয়া মন্দিৰ আপোনালোকে আহিব পাইকানা গাঁৱত আছে আৰু পাব্লিক এয়া তো এনেকৈ ব্লগটো এটা মানুহ আছে তো বাকী অলপ ফুৰি আহোঁ নেকি অলপ ফুৰি আহোঁ কি যে আছে এই চাকৰি যাওক অকণমান ফুৰি আহোঁ ব'লক ব্লগটো কিন্তু কণ্টিনিউ কৰিব ব্লগটো কণ্টিনিউ কৰিব তেতিয়া ভাল লাগিব আমাৰ